আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে জাতি মাটি ভেটি আমি নিৰন্তৰভাৱে অসমৰ বিকাশ আৰু অসমক নতুনকৈ নিৰ্মাণ কৰাৰ বাবে গুৰুত্ব আৰোপ কৰিছো। আমাৰ ৰাজ্যত চাৰিওফালে আজি উন্নয়নৰ এক নতুন পৰিৱেশ। আমাৰ অসমৰ বুকুৰ পৰা সন্ত্ৰাসবাদ হত্যা হিংসা নোহোৱা হ'ল। আজি আমাৰ ৰাজ্যখনে বিকাশৰ এক নতুন দিগন্তলৈ গতি কৰিছে। আজি যদি আমি বঙাইগাঁৱে নহয় সমগ্ৰ ৰাজ্যখনত চাওঁ, আমাৰ যিমান সমস্যা আছিলে, বড়ো আন্দোলনৰ সমস্যা, কাৰ্বি আন্দোলনৰ সমস্যা, আমাৰ মাজত থকা বিভিন্ন সমস্যা যিয়ে আমাক জাতিটোক দুৰ্বল কৰিছিলে, সেই সকলোবোৰ সমস্যা যোৱা 3.5 বছৰত আমি লাহে লাহে মীমাংসা কৰিবলৈ সক্ষম হৈছিলো। আজি আমাৰ ৰাজ্যখনত এক নতুন পৰিৱেশ সৃষ্টি হৈছে। যুৱক যুৱতীসকলৰ মাজত এটা নতুন আশাৰ প্ৰতিচ্ছবি নিৰ্মাণ হৈছে। আপোনালোকে জানে আমাৰ অসমত আটাইতকৈ ডাঙৰ পৰীক্ষা আছিলে মেট্ৰিক পৰীক্ষা। মেট্ৰিক পৰীক্ষাত 5 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়ে আৰু মেট্ৰিকতকৈ ডাঙৰ পৰীক্ষা আমাৰ ৰাজ্যত কেতিয়াও আগতেও হোৱা নাই আৰু কোনেও ভবা নাছিল যে মেট্ৰিকতকৈ ডাঙৰ পৰীক্ষা হ'ব পাৰে বুলি। কিন্তু আজি যদি আপোনালোকে চাই, আমাৰ ৰাজ্যত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিত বাবে আমি যি পৰীক্ষা অনুষ্ঠিত কৰোঁ, তাত মেট্ৰিকতকৈও ডাঙৰ পৰীক্ষা হয়। 5 লাখ মেট্ৰিকত পৰীক্ষাৰ্থী আৰু তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণীৰ পৰীক্ষা দিবলৈ 12 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষাত বহে। কিয় পৰীক্ষাত বহে? কাৰণ সকলোৰে মনত বিশ্বাস হয় যে মোৰ ল'ৰাটোৱে যদি ভালকৈ পঢ়ে, মোৰ ল'ৰাটোৱে যদি পৰীক্ষা ভাল কৰি দিয়ে, তেতিয়াহ'লে মোৰ ল'ৰাটোৱে চাকৰি পাব পাৰে। কোনেও এই কথা নাভাবে যে চাকৰি পাবলৈ অসমত কোনোবা ৰাজনীতি কৰা ব্যক্তিৰ ঘৰত যাব লাগিব। আজি কোনেও নাভাবে যে চাকৰি পাবলৈ কাৰোবাক 10 লাখ 20 লাখ 30 লাখ টকা ঘোষ দিব লাগিব। আজি লোকসেৱাৰ পৰীক্ষাই হওক, তৃতীয় চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাই হওক বা পুলিচৰ পৰীক্ষাই হওক, আজি চাৰিওফালে অসমৰ মানুহৰ মাজত এটা আস্থা আৰু বিশ্বাসৰ পৰিৱেশ সৃষ্টি হৈছে। মানুহৰ মনত এটা ধাৰণা হ'ল, মানুহৰ মনত এটা বিশ্বাস হ'ল যে দুখীয়া খাটি খোৱা মানুহৰ ঘৰৰ ল'ৰা ছোৱালীয়েও চৰকাৰী চাকৰি পাব পাৰে। ইয়াৰ ফলত স্কুল কলেজত ল'ৰা ছোৱালী পঢ়া শুনাৰ ধাউতি বাঢ়িছে, শিক্ষাৰ পৰিৱেশ ভাল হৈছে আৰু বজাৰে সভাই সময় নষ্ট কৰাতকৈ যুৱক যুৱতীয়ে এতিয়া ঘৰত সময় দিছে, পঢ়া শুনাৰ এটা পৰিৱেশ নিৰ্মাণ হৈছে। ইয়াৰ পিছত যেতিয়া মই যোৱা বিধানসভা নিৰ্বাচনত কৈছিলো যে আমি 1 লাখ ল'ৰা ছোৱালীক 1 পইচা নোখোৱাকৈ চৰকাৰী চাকৰি দিম, মোক কোনেও বিশ্বাস কৰা নাছিলে। আজি আমি 1 লাখ চাকৰি শেষ কৰি অহা 10 মে তাৰিখে আমি 1.5 লাখ চাকৰি আমি সম্পূৰ্ণ কৰিবৰ বাবে গৈ আছো।